অসম পুলিচত যিসকলে নতুনকৈ নিযুক্তি লাভ কৰিছে সেইসকল কেণ্ডিডেটৰ এতিয়া ট্ৰেইনিং হ'ব। এতিয়া ট্ৰেইনিঙত যাব লাগিব। ট্ৰেইনিঙৰ যোৱাৰ সময়ত লগত কি বস্তু লৈ যাব লাগিব লিষ্ট আহি গ'ল। ইয়াতে চাওক 1 নম্বৰত উল্লেখ কৰিছে হোৱাইট বেডশ্বীট দুটা, মানে দুটা বগা বিছনা চাদৰ লৈ যাব লাগিব ইয়াত উল্লেখ কৰিছে। তাৰ পিছত পিলো উইথ হোৱাইট কভাৰ এটা লৈ যাব দিছে, মানে আমি গাৰু বুলি কওঁ। গাৰু লগত গাৰুৰ যিটো কাভাৰ থাকিব বগা ৰঙৰ হ'ব লাগিব ইয়াত উল্লেখ কৰিছে। তাৰ পিছত ইয়াতে উল্লেখ কৰিছে ব্লেংকেট ব্লু কালাৰৰ ব্লেংকেট দুটা লৈ যাব দিছে ইয়াত উল্লেখ কৰিছে। তাৰ পিছত ইয়াতে চাওক নেট হোৱাইট কালাৰ, অৰ্থাৎ আমি যিটো আঠুৱা বুলি কওঁ আঠুৱা লৈ যাব লাগিব এটা হোৱাইট কালাৰ, অৰ্থাৎ বগা আঠুৱা লৈ যাব লাগিব ইয়াত উল্লেখ কৰিছে। তাৰ পিছত ইয়াতে চাওক টৰ্চ লাইট এটা লৈ যাব লাগিব। তাৰ পিছত প্লাষ্টিক বাকেট এটা, তাৰ পিছত ইয়াতে উল্লেখ কৰিছে মগ ষ্টিলৰ মগ লৈ যাব লাগিব। তাৰ পিছত প্লাষ্টিকৰ মগ লৈ যাব লাগিব ইয়াত উল্লেখ কৰিছে। তাৰ পিছত ইয়াতে উল্লেখ কৰিছে থালি লৈ যাব লাগিব। ইয়াতে চাওক থালি মানে যিটো আমি ভাত খাওঁ সেই ষ্টিলৰ থালি লৈ যাব দিছে ইয়াত উল্লেখ কৰিছে। তাৰ পিছত বাটি লৈ যাব দিছে। তাৰ পিছত সৰু চামুচ লৈ যাব দিছে ইয়াত উল্লেখ কৰিছে। তাৰ পিছত হোৱাইট টি-শাৰ্ট দুটা লৈ যাব দিছে, ইয়াতে চাওক হোৱাইট কালাৰ টি-শাৰ্ট। তাৰ পিছত ইয়াতে হোৱাইট হাফ পেণ্ট ফৰ্মেল, ল'ৰাবিলাকৰ হাফ পেণ্ট লৈ যাব দিছে বগা কালাৰৰ। তাৰ পিছত হোৱাইট লং পেণ্ট ইয়াতে উল্লেখ কৰিছে ফিমেল কেণ্ডিডেট, ছোৱালীৰ হোৱাইট লং পেণ্ট লৈ যাব দিছে দুটা। তাৰ পিছত ইয়াতে উল্লেখ কৰিছে হোৱাইট কেনভাছ শ্বু উইথ চক্স, অৰ্থাৎ বগা কেনভাছ জোতা লৈ যাব দিছে, লগতে মোজা লগত লৈ যাব দিছে ইয়াত উল্লেখ কৰিছে। এযোৰ লৈ যাব দিছে ইয়াত উল্লেখ কৰিছে। তাৰ পিছত ইয়াতে উল্লেখ কৰিছে ৰেড কেনভাছ শ্বু লৈ যাব দিছে, মানে ৰঙা কালাৰৰ কেনভাছ জোতা লৈ যাব দিছে, লগতে মোজা লৈ যাব দিছে। তাৰ পিছত ইয়াতে হোৱাইট চেলভেজ বেষ্ট লৈ যাব দিছে। তাৰ পিছত ইয়াতে চাওক পেন এক্সাৰচাইজ বুক লৈ যাব লাগিব ইয়াতে উল্লেখ কৰিছে, কাৰণ ট্ৰেইনিং হ'ব। ট্ৰেইনিঙৰ সময়ত আপোনালোকৰ এক্সাৰচাইজ বুক বহি কলম এইবিলাক লৈ যাব লাগিব। তাৰ পিছত শ্বেভিং কিট, অৰ্থাৎ যিসকল ল'ৰা হয় সেইসকলৰ শ্বেভিং হ'ব লাগিব ৰাতিপুৱা উঠি, তো শ্বেভিঙৰ যিবিলাক বস্তু আছে সেইবিলাক লগত লৈ যাব লাগিব। আৰু ইয়াতে উল্লেখ কৰিছে মেচ মানি 10,000 উল্লেখ কৰি দিছে, লগত লৈ যাব লাগিব, মানে মেচ মানি 10,000 ইয়াতে উল্লেখ কৰি দিছে। 10,000 মেচ মানি লৈ যাব দিছে ইয়াত উল্লেখ কৰিছে। তাৰ পিছত ইয়াতে উল্লেখ কৰিছে মেডিকেল ফিটনেছ চাৰ্টিফিকেট, হস্পিটেলৰ পৰা মেডিকেল ফিটনেছ চাৰ্টিফিকেট লৈ যাব লাগিব। তাৰ পিছত ইয়াতে উল্লেখ কৰিছে এফিডেভিট লৈ যাব দিছে ইয়াত উল্লেখ কৰিছে। এইখিনি আছিল ডিটেইলছ। আৰু যদি কিবা নতুন আপডেট আহি যায় কেণ্ডিডেটক অতি সোনকালে ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।